নমস্কাৰ আপোনালোকক অঞ্জুমনি আন এটা ব্লগত স্বাগতম জনাইছো। আজি মই আৰু আমাৰ বাহত যাম এজেগাত ফুৰিবলৈ খুৰা এজনৰ ঘৰত। আপোনালোকক অলপ চলপ দেখুৱাম। আৰু এতিয়া মই ঘৰৰ পিছফালে পথাৰত বহি আছো। ঠাণ্ডা লাগিছে, গা ধুই আহিছো এতিয়া। আৰু ৰাতিৰ প্ৰগ্ৰাম এটা আছে নামৰ, আমাক যিহেতু আমাৰ নাম পাৰ্টিটো মাতিছে। আপোনালোকক তাতো অলপ চলপ দেখাবলৈ চেষ্টা কৰিম। মোৰ অকণমানি ভিডিঅ'টো আপোনালোকে চাব। আহি পালোহি, এতিয়া চাহ খাব দিছে, চাহ খাওঁ। এতিয়া কেনেকৈ খাওঁ। এতিয়া খাই কিনি বহি আছো। এজনী বৌ, আমাৰ সৰু বৌ অলপ ৰাস্তালৈ ওলাইছে ফুৰিব আমাৰ টিকলিজনীৰ লগত, আমাৰ কলিজাজনী। গাড়ী বহুত অহা যোৱা কৰি আছে ৰাস্তাত গ'লেতো। ফুৰিব আহিছো। এয়া চাওক ফুলকবি খেতি আৰু আছে, এইফালে জলকীয়া খেতিও আছে। এইফালে এয়া ফুলকবি খেতি, এয়া চাওক। দেখিছেনে নাই? এইয়া ফুলকবি ওলাইছে, দেখিছা? আমি গৈ আছো পিছফালে, পৰিবলৈ ধৰিছিলো। আৰু কিবা কিবি বগৰী খাই আছো মই। টেষ্টি মিঠা ভাত খালো অথনি। ভাত খোৱাখিনি নেদেখালো আপোনালোকক। এটা বস্তু দেখাই আছো ৰ'ব দেই। ফুলকবি ফালি চেৰেলা চেৰেল হ'ল। ফুলকবি মডেল দেখিছে? ফালি একে দুফাল দুফাল। আগে আগে বৌহত গৈ আছে, বাহঁত গৈ আছে। টিকলি বৌ এইখিনিয়ে আৰু। নামত গৈ পেলাই টোপনি খতি, এতিয়া ৰ'দত বহি বগৰী খাই আছো। এয়া চাওক, আমাৰ গছৰ বগৰী হয়, যি ডাঙৰ ডাঙৰ চাওক। এয়া দেখিছে? আৰু এটা আছে।
হে গাইছ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব